Sit down, sit down. এতিয়া কাইলৈ কি আছে পৰীক্ষা? কাইলৈ তোমাৰ কি আছে? আৰ্ট। আৰ্ট এতিয়া কৰিব লাগিব। জাতীয় পতাকা এনেকৈ জাতীয় পতাকাটোৱে আহিব, সেইটো আঁকিব লাগিব হা। তাৰপৰা তুমি ইংলিছ আছে ন তোমাৰ? তুমি এলফাবেটখিনি লিখিব লাগিব দেই। ইংলিছৰ এলফাবেট ABCD গোটেইখিনি একদম কেপিটেলত লিখিবা, ঠিক আছে? এতিয়া ষ্টাৰ্ট কৰা। নোচোৱাকৈ হা, কিতাপ চাই ল'লে নহ'ব। ভণ্টি তুমি পঢ়িবা নি? তোমাকো পঢ়াই দিব লাগিব এতিয়া দেই, বাহঁতৰ লগতে তোমাকো পঢ়াই দিম। তুমি জাতীয় পতাকা আঁকিছা নেকি? কৃষ্ণাংগী কি আঁকিছা? আখৰবোৰ ভাল কৰিবা, ষ্টেণ্ডাৰ্ডকৈ লিখিবা। পিঞ্চি এই ষ্টেণ্ডাৰ্ডকৈ ধুনীয়াকৈ এনেকৈ ভালকৈ হেৰি কৰিবা, গোটকৈ লিখিবা। মোক দেখুৱাবা দেই। Hey, you is. ভালকৈ লিখ, না যোৱা। Hey, লিখিছ না তহঁতি? পিঞ্চি তই কিতাপ চালে নহ'ব আকৌ দেই। হ'ল নেকি? লোৱা না। আৰু অলপ আখৰটো ভাল কৰিব লাগিব হা, ইমান বৰ ভাল হোৱা নাই, ঠিক আছে? নেক্সট টাইম ভালকৈ অলপ গোটকৈ ধুনীয়াকৈ লিখিব লাগিব দেই। হোৱাটো হৈছে, সেইকাৰণে 8হে পাইছা তুমি, আৰু পঢ়িব লাগিব, ঠিক আছে? এইটো কালাৰটো পৰীক্ষাত ধুনীয়াকৈ কৰি দিবা। ইভাগে মোটামুটি এইটো থাকি গৈছে এটা, এইটো এইটোত লগাবলৈ থাকি গৈছে, বাকী বাৰু মোটামুটি হৈছে, ঠিক আছে? তুমি 10ৰ ভিতৰত 5হে পাইছা, এইডাল থাকি গ'ল নহয়। নেক্সট টাইম পৰীক্ষাত ভালকৈ লিখিব লাগিব, ঠিক আছে? এতিয়া আজি ক্লাছ সামৰিছোঁ, তোমালোকে বেগত কিতাপ চিতাপ ভৰাই যাবা, ঠিক আছে?